হেল্ল' এভৰিৱান, মই যোৱাকালি এটা ভিডিঅ' বনাইছিলোঁ। তাত এখন লেটাৰত উল্লেখ কৰিছিলে যে 1 নৱেম্বৰত যিখিনি আমাৰ গ্ৰেড 3ৰ ডিপাৰ্টমেণ্ট এল'কেশ্যনৰ ৰেণ্ডমাইজেশ্যন প্ৰচেছ সেইটো সম্পূৰ্ণ হৈ গৈছে আৰু আজি অৰ্থাৎ 3 নৱেম্বৰত যিখিনি ডিপাৰ্টমেণ্ট আছে তেওঁলোকক হাৰ্ড কপি আৰু ছফ্ট কপিখিনি হেণ্ড অভাৰ কৰি দিব। তাৰে কণ্টিনিউৱেশ্যনত এখন নটিচ আহিছে আৰু এই নটিচখনত উল্লেখ কৰিছে যে 4 নৱেম্বৰ অৰ্থাৎ অহাকালি মঙলবাৰে দিনৰ 12টা বজাৰ পৰা sebaonline.org গৈ পিনে যেনেকৈ আমি ৰিজাল্টবিলাক চাব পাৰিছিলোঁ তেনেকৈ নিজৰ যিখিনি ডিপাৰ্টমেণ্টত চিলেক্ট হৈছে তো সেই ডিপাৰ্টমেণ্টখিনি চাব পৰা যাব। সেয়ে বহুত ভাল খবৰ। তেনেদৰে আশা কৰোঁ অতি সোনকালে গ্ৰেড 4ৰ যিখিনি কেণ্ডিডেট আছে তেওঁলোকৰ বাবেও এনেকুৱা এখন নটিচ ওলাব আৰু অতি সোনকালে ডিপাৰ্টমেণ্টবিলাক গম পাব। সেই আৰু বহুতে কমেণ্টত কৈ আছিলে যে বস্তুটো ক'ত পালে বা কিবা এনেকুৱা। তো সেই আৰু বৰ্তমান মই কৈছিলোঁ আৰু যে 3 তাৰিখে আহিব, কিন্তু মানে কৈছিলোঁ কি 2 তাৰিখে এখন নটিচ আহিব, কিন্তু 2 তাৰিখ যিহেতু ৰবিবাৰ আছিলে গতিকে আজি সোমবাৰ, আজি নটিচখন আহিলে আৰু 3 তাৰিখ নহ'লে বাৰু 4 তাৰিখ হ'ল। যি নহওক এদিন পিছত হ'লেও ডিপাৰ্টমেণ্টবিলাক চাব পৰা যাব। এইখিনিয়ে আছিলে। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে দেন ছাবস্ক্ৰাইব কৰিব পাৰে। আগলৈ এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' দি যাবলৈ মই চেষ্টা কৰিম। ধন্যবাদ।